খণ্ড 21 অংশ 2 মই বেলেগ এজনলৈ কেছটো ৰেফাৰ কৰি দিওঁ। কাইলৈ তালৈকে যাবা। ডাক্তৰনীয়ে সযত্নে চুটিকৈ কটা চুলিত আঙুলি বুলাই এটা বিশেষ নম্বৰত ফোন কৰি ক'লে, ৰাজা, এটা ফল্ছ কেছ আছে, তোমাৰ ওচৰলৈ পঠাই দিছোঁ। হা? 2 months প্ৰেগনেঞ্চি। নাই, কমপ্লিকেশ্যন নাই। প্লিজ, কাইলৈৰ পৰা নাথাকিম। কি? যা, অসভ্য। তাৰপিছত অলপ আগলৈকে কঠোৰ হৈ থকা ডাক্তৰনীয়ে ফোনত খিলখিলাই হাঁহিলে। ফোনৰ ৰিচিভাৰ থৈ পুনৰ কঠোৰ মুখভংগীৰে ক'লে, কৈ দিছোঁ, এইটো এড্ৰেছ লৈ যাবা। তেওঁ পেনেৰে কাগজ এখনত খচখচকৈ কিবাকিবি লিখি অঞ্জনালৈ আগুৱাই দিলে। হাস্যটিয়ে ফিজ আগবঢ়াই দিলে। ফিজ ড্ৰয়াৰত সুমুৱাই থাকোঁতেই তেওঁ ক'লে, কাইলৈ দুপৰীয়া যাবা, ৰেট একেই। সিহঁত দুয়োজনী চেম্বাৰৰ পৰা ওলাই আহিল। অঞ্জনাই বিষণ্ণ মুখেৰে ক'লে, হাস্যটি, মোৰ লগতে তুমিও অপমানিত হৈছা। কোন অপমানিত বুলি কৈছা? তুমি? তোমাৰ কি দোষ? লাজ লাগিছে মোৰ এই ডাক্তৰনীৰ বাবে। আমাৰ আগত নিজৰ স্খলন দেখুৱায়ো যে তেওঁ লাজ পোৱা নাই। যিহেতুকে বেয়া কাম কৰিব, সেই ৰেট বেছি, জাষ্ট এজ প্ৰফেশ্যনেল কিলাৰ। সেইবোৰ বাদ দিয়া ভাস্বতী, এতিয়া পইচা পাম ক'ত? কিয়? সেই বদমাছটোৱে 2000 টকা দিছে নহয়। তোমাৰ হাতত কিমান আছে? মোৰ হাতত 500 টকা আছে। মাহ শেষ হ'বলৈ এতিয়া 5 দিন বাকী। হ'ব কিবা এটা। মোৰ হাততো 500 মানহে আছে। 3000 হ'ল, বাকী 2000 ক'ত পাম? বোলাচোন, কিবা এটা কৰিবতো লাগিবই। ইমান ধিক্কাৰ লাগিছে এই অৱস্থাটোৰ বাবে। ইচ্ছা গৈছে যেন আত্মহত্যা কৰোঁ। চোৱাচোন, লম্পট মতা মানুহৰ কিমান সুবিধা। কোনো চিকিৎসকৰ ওচৰলৈ লজ্জাত মূৰ তল কৰি যাব নালাগে। সমাজত দম্ভেৰে চৰিত্ৰৱান হৈ ঘূৰি ফুৰিব পাৰে। মোৰ এই মুহূৰ্তত তাক হত্যা কৰিবলৈ ইচ্ছা হৈছে ভাস্বতী। ৰাস্তাৰ মাজতে অঞ্জনা হঠাৎ ৰৈ দিলে। 2 হাতৰ তলুৱাৰে মুখ ঢাকি তাই উচুপি উঠিল। ভাস্বতীয়ে এখন ৰিক্সা ৰখাই অঞ্জনাক ক'লে, ব'লা, চকু পানীৰে তোমাৰ এই সমস্যা সমাধান নহয়। ধৈৰ্য ধৰিবই লাগিব। এইখন পুৰুষৰ সমাজ। তুমি মই যুঁজিহে বাচি থাকিব পাৰিম। এই মুহূৰ্তত তুমি দুখী, কাৰণ তোমাৰ এটা জৰায়ু আছে। জৰায়ুহীন হোৱা হ'লে তুমিও নিৰ্বিবাদে বলেৰে নতুবা চলেৰে ভ্ৰূণ সঞ্চাৰ কৰি কোনোবা নাৰীক এৰিব পাৰিলাহেঁতেন, কলংকিতা কৰি। এই জনমত এই সুবিধাৰ পৰা তুমি বঞ্চিত। গতিকে কান্দি লাভ নাই। The recognition of sin is the beginning of salvation. পাপ চিনাক্তকৰণেই মুক্তিৰ প্ৰাৰম্ভণ। সমাজশাস্ত্ৰৰ ধৰ্ম বিষয়ক থিয়ৰী বুজাইছিল শৰ্মাচাৰে। প্লেটো, কাৰ্ল মাৰ্কছ, লুথাৰ, স্পেন্সাৰ আদি মনীষীৰ ধৰ্ম, পাপ, বিচাৰ বিষয়ক কথাবোৰ আলোচনা কৰোঁতেই হঠাতে লুথাৰৰ এই বাক্যশাৰী শুনি চমকি উঠিল ভাস্বতী। দুদিনৰ মূৰত আহি ক্লাছ কৰিছে ভাস্বতীয়ে। তাইৰ মনটো শ্ৰেণীকোঠাৰ খোলা খিৰিকীৰে বাহিৰলৈ ওলাই গ'ল। অঞ্জনা ওৰে ৰাতি কালি শোৱা নাছিল। গৰ্ভপাতৰ যন্ত্ৰণাতকৈ তাইৰ মানসিক যন্ত্ৰণা আছিল বেছি। বিয়লি 3 মান বজাত ভাস্বতীয়ে অঞ্জনাক এখন অটোৰিক্সাত লৈ আহি সংগোপনে নিজৰ ৰুমত শুৱাই থৈছিলহি। তেনেতেই অঞ্জনাই কান্দোন মিহলি কণ্ঠেৰে কৈছিল, ভাস্বতী, মই পাপ কৰিছোঁ, কিন্তু তুমি মোক সহায় কৰি কিয় পাপৰ ভাগ ল'লা? এক অদ্ভুত প্ৰশ্ন। ভাস্বতী এক মুহূৰ্তৰ বাবে থমকি ৰৈছিল। এক মধ্যবৃত্তীয় সংস্কাৰে তাইৰ মনটো এই প্ৰশ্নটোৱে এক মুহূৰ্তৰ বাবে দুৰ্বল কৰি পেলাইছিল। প্ৰকৃততে কোন পাপী? অঞ্জনাৰ হৃদয়ত প্ৰেম আছিল। এহাল যুৱক যুৱতীৰ মাজত প্লেটনিক অশৰীৰী প্ৰেম সম্ভৱনে?
ভাস্বতীৰ মুহূৰ্ততে উদীপ্তৰ মুখখন ভাহি উঠিল। উদীপ্ত নামটোৱে তাইক অশান্ত কৰা দিনটোৰ পৰা বহুদিন সপোনত উদীপ্ত আহিছে তাইৰ কাষলৈ। পুৱাৰ পৰা অস্থিৰ হৈ পৰে তাই উদীপ্তক এবাৰ চাবলৈ। সেইবাবেই হয়তো উদীপ্ত তাইৰ পৰা দূৰে দূৰে থাকে। বোবা চাৱনিৰে এই উৎকৃষ্টখনৰ অন্ত পৰে। কোনেও কাকো একো প্ৰকাশ কৰিব নোৱাৰে। কিন্তু কিমান দিন অৱচেতনভাৱে তাই উদীপ্তৰ বুকুত বিলীন হৈ গৈছে। কিমান দিন তাই উদীপ্তৰ ওঠৰ স্পৰ্শত শিহৰিত হৈছে। এইবোৰ সপোন, কিন্তু বাস্তৱত যি কাম্য সেয়াই জানো অৱচেতনভাৱে তাইক বিহ্বল কৰি তোলা নাই? যদি হঠাৎ একান্ত মুহূৰ্তত উদীপ্তই তাইৰ এটা আঙুলিও স্পৰ্শ কৰে, ভাস্বতী থিৰেৰে থাকিব পাৰিবনে? হৃদয়ৰ তীব্ৰ দাবী পূৰণ কৰিবলৈ শৰীৰ এক মাধ্যম। শৰীৰক অস্তিত্বহীন কৰি, স্পৰ্শক নস্যাৎ কৰি কাৰোবাক ভালপোৱা সম্ভৱনে? অঞ্জনাই ভুল কৰা নাছিল। তাইৰ হৃদয়খন প্ৰতিফলিত হৈছিল তাইৰ শৰীৰৰ প্ৰত্যেক অংগত। হৃদয় প্ৰতিফলিত হোৱা নাছিল আদিত্যৰ শৰীৰত। অঞ্জনাক যদি এক মুহূৰ্তৰ বাবেও সি ভাল পালেহেঁতেন, এইদৰে অঞ্জনাক ভঙা পিয়লাৰ দৰে দলিয়াই দিব নোৱাৰিলেহেঁতেন। পাপী আদিত্য, পাপী অঞ্জনাৰ মাতৃত্বক অশ্লীল গালি পৰা চিকিৎসকজন। পাপী এই সমাজখন যি অঞ্জনাক ক্ষমা কৰিব নোৱাৰে, যিখন সমাজত অঞ্জনাই এই নিষ্পাপ শিশুটোক জন্ম দিব নোৱাৰিলে। সমগ্ৰ দোষেৰে পাপী এই সমাজ, যি একে দোষৰ বাবে নাৰীগৰাকীৰ প্ৰতি কঠোৰ, পুৰুষজনৰ প্ৰতি উদাৰ মনোভাৱ পোষণ কৰে। অঞ্জনা নিৰ্দোষ, নিষ্পাপ। এই কথাবোৰ অঞ্জনাক যেতিয়া তাই কৈছিল, অঞ্জনাই হঠাতে তাইক সাবটি ধৰিছিল। তাই এক বিস্ফোৰক ঘটনা তেতিয়াই প্ৰকাশ কৰিছিল। অঞ্জনাক গৰ্ভপাত কৰা চিকিৎসকজনে আকৌ এবাৰ আদিত্যৰ ৰূপ ধাৰণ কৰিলে বন্ধ কোঠাত। অঞ্জনাৰ ঘৃণা উপজিছিল, কিন্তু উপায় নাই। ডাক্তৰজনে হাঁহি হাঁহি কৈছিল, মানুহৰ এই শৰীৰটো এটা আচৰিত উপলব্ধি। ইয়াৰ নিজস্ব ভাষা আছে। এইবোৰ সেয়ে গুৰুত্ব সহকাৰে ল'ব নালাগে। অঞ্জনাৰ পৰা ডাক্তৰজনে বিনিময়ত 1000 টকাহে ল'লে। ভাস্বতী স্তব্ধ হৈ গৈছিল অঞ্জনাৰ কথা শুনি। এজনী ছোৱালীৰ চূড়ান্ত অসহায় মুহূৰ্ততো মানুহ ইমান নিৰ্মম হ'ব পাৰে? ডাক্তৰজনে বিচৰা 5000 টকা দিবলৈ ভাস্বতীয়ে নিজৰ ডিঙিৰ সোণৰ চেইনডাল সোণাৰীৰ দোকানত থৈ 2000 টকা অঞ্জনাৰ হাতত তুলি দিছিল। অঞ্জনাৰ বাবে যি সময়ত ভাস্বতীয়ে সকলো বিপদ মূৰ পাতি লৈছিল, ঠিক একে সময়তে ৰক্ষাকৰ্তাৰ নামত আন এজনে পুনৰ অঞ্জনাক ভক্ষণ কৰিছিল। কি ঘৃণনীয়! তোমাৰ শৰীৰত একো পাপ লাগি নাথাকে। মই সকলো চাফা কৰিম, মাত্ৰ তুমি মনে মনে থাকা এতিয়া। অঞ্জনাক চিকিৎসকজনে বন্ধ কোঠাৰ ভিতৰত কৈছিল। লগত থকা নাৰ্ছগৰাকীক কৈছিল, মই মাতিলে আহিবা, এতিয়া চেকআপ কৰিম। নাৰ্ছগৰাকী কোঠাৰ পৰা ওলাই গৈছিল। অঞ্জনাই ভাস্বতীৰ আগত এই মুহূৰ্তৰ বৰ্ণনা দিওঁতে এবাৰো বিচলিত হোৱা নাছিল। আগৰ দৰে হুকহুকাই কন্দা নাছিল। নিৰ্জীৱ শিলাখণ্ডৰ দৰে অঞ্জনাৰ মুখত কোনো প্ৰতিক্ৰিয়া নাছিল এই নিৰ্মম কথাবোৰ কওঁতে। অঞ্জনা অস্বাভাৱিকভাৱে নীৰৱ হৈ গৈছে। টং, এটা শ্ৰেণী শেষ হ'ল। ভাস্বতীৰ মূৰত আজি কোনো কথাই নোসোমাল। তাইৰ মাত্ৰ মনত ৰৈ গ'ল লুথাৰৰ সেই বাক্যশাৰী, পাপ চিনাক্তকৰণেই মুক্তিৰ প্ৰাৰম্ভণ। অঞ্জনা নিষ্পাপ, তথাপিও তাই সংকুচিত সমাজখনৰ বাবে, হোষ্টেলৰ আন ছোৱালীবোৰৰ বাবে। ৱাৰ্ডেনে জানিলে মুহূৰ্ততে অঞ্জনাই হোষ্টেল এৰিব লাগিব পাৰে। ভাস্বতীয়ে মনত স্থিৰ কৰিলে,
তাই অঞ্জনাক সকলো প্ৰকাৰে সহায় কৰিব। অঞ্জনাক সহায় কৰাৰ দৰে পাপ তাই বাৰে বাৰে কৰিব খোজে।